ভূপেন দা থাকিলে চাগে আচৰিত হ'লহেঁতেন। ভূপেন দা যদি থাকিলেহেঁতেন এনেকুৱা এটা অনুষ্ঠানত যদি আমি গোটেইবিলাক আহিলোহেঁতেন ভূপেন দাৰ লগত, আপোনালোকে ভাবি চাওকচোন কেনেকুৱা লাগে। এটা মনত ভাবি চাওক যে ভূপেন হাজৰিকা ইয়াত বহি আছে মঞ্চত আৰু আমি লগত সকলোবিলাক আছোঁ। সেইটো এটা বেলেগ এটা পৰিৱেশ হ'লহেঁতেন। বিশেষ অতিথি আজিৰ আমি এটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে তেখেতসকলক আমি আমাৰ বিদ্যালয়লৈ তথা আমাৰ অঞ্চললৈ তেখেতসকলক আমি আদৰণি জনাম। শোভাযাত্ৰাটি শুভ উদ্বোধন কৰিবলৈ অতি শ্ৰদ্ধাৰ নকুল তালুকদাৰ দাদা উক্ত অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰিবলৈ তৰজৰে আহ্বান জনাইছোঁ। আটালৈ শ্ৰদ্ধা যাচিছোঁ। পঞ্চগ্ৰাম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ উপাধ্যক্ষকে ধৰি সকলো আজি আমাৰ মাজত আছে ভূপেন হাজৰিকা এইবোৰ ভাৰতবৰ্ষৰ তিনিটা প্ৰজন্ম, তেওঁলোক আমি আদৰিবলৈ পাই অতিকে আনন্দিত। আৰু আমাৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীবৃন্দ তেখেতসকলক আনখন পিয়াল হাইস্কুল ৰাউলি কাৰ্যক্ৰমিকা প্ৰয়োজনলৈকে সমাজৰ লগত আজিও প্ৰতিপাক্ষণ দি আছে। যি সময়ত তেখেতসকল কাৰ্যক্ৰমণীয়তা আছিল, তেখেতসকল একতা অনুষ্ঠান হৈ কৰিছিল। আপোনালোকৰ উদ্যোক্তাসকলে তেখেতসকলক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। বিদ্যালয় পৰিচালনা সমিতিৰ মাননীয় সভাপতি ৰমণী হালৈদেৱে আদৰিছে। অসমীয়া ভাষা সাহিত্যৰ যিটো দুৰৱস্থা হ'বলৈ ধৰিছে, এই সময়ত আমাক মাৰ্গদৰ্শন কৰিব লাগে এইটো পৰিয়াল। ভাৱ হৈছে, গৌৰৱ কৰিছোঁ, কিয়নো আপোনালোকে অসমত কোনো নকৰা কাম এটা কৰিবলৈ আগবাঢ়িছে। যিটো হ'ল পঞ্চগ্ৰাম জাতীয় বিদ্যালয় পৰিচালনা কমিটি তথা শিক্ষক শিক্ষয়িত্ৰী অধ্যক্ষ মহোদয়, ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল আৰু ইয়াৰ স্থানীয় ৰাইজ আৰু আনিছোঁ। আৰু কিছু ব্যক্তিগত অসুস্থতাৰ কাৰণে আহিব পৰা নাই, যেনে মোৰ দাদা আহিব পৰা নাই, ভূপেন হাজৰিকা, সুলক্ষিণা বাইদেউ, কবিতা বৰুৱা, কবিতা বাইদেউ, তেনেকৈ বহু আছে আৰু আছে ভতিজাভাগে, কিন্তু তেওঁলোকে আহিব পৰা নাই। কিন্তু আমি আহিলোঁ, আহি গতিকে ইমান ভাল লাগিছে যে আপোনালোকৰ কি আতিথ্য আমাৰ প্ৰতি সম্বৰ্ধনা পাইছোঁ। কিন্তু এই যিটো উদ্দেশ্য আপোনালোকে আমাক পৰিয়ালটোক আপোনালোকে সম্বৰ্ধনা জনাবলৈ মাতিছে, তাৰ কাৰণে মই পুনৰ আমি সকলোৰে হৈ পেলাই মই আপোনালোকক মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভূপেন দা থাকিলে চাগে আচৰিত হ'লহেঁতেন। ভূপেন দা যদি থাকিলেহেঁতেন এনেকুৱা এটা অনুষ্ঠানত যদি আমি গোটেইবিলাক আহিলোহেঁতেন ভূপেন দাৰ লগত, আপোনালোকে ভাবি চাওকচোন কেনেকুৱা লাগে। এটা মনত ভাবি চাওক যে ভূপেন হাজৰিকা ইয়াত বহি আছে মঞ্চত
আৰু আমি লগত সকলোবিলাক আছোঁ। সেইটো এটা বেলেগ এটা পৰিৱেশ হ'লহেঁতেন। কাৰণ আজি ভূপেন দা নাই, ভূপেন দা নোহোৱা স্বত্তেও আপোনালোকে ভূপেন দাক মৰম শ্ৰদ্ধা জনাই পেলাই আমাক এই মঞ্চত আদৰণি জনাইছে। গতিকে এইটো আমি জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু লগত মোৰ ল'ৰা, মোৰ পত্নী, মোৰ ছোৱালী, মোৰ ভাগিন, কুইন বাইদেউৰ ছোৱালী ঋতুশ্ৰী শৰ্মা, ঋতুপৰ্ণ শৰ্মাৰ ল'ৰা, বোৱাৰী তুহিন শৰ্মা, লিজা, মই লিজা বুলিয়ে জানো, আচল নামটো ক'লে। তাৰপিছত মোৰ বোৱাৰী নম্ৰতা হাজৰিকা, তাৰপিছত মনজিত, মোৰ মাহীৰ সৰু মাহীৰ নাতি, ল'ৰাৰ, মোৰ দাদাৰ ল'ৰা মনজিত ৰাজখোৱাৰ পৰিবাৰ, নমিতা বৰা, আৰু এগৰাকী মাহী, মোৰ মাজুগৰাকী মাহী আছিলে ভৱানীপ্ৰিয়া দাস, 3 বছৰ বয়স। সেই মাহীটোৰ ছোৱালী মোৰ বাইদেউ বীণা হাজৰিকা, অজিত হাজৰিকা, তেওঁলোকৰ ল'ৰা মনজিত হাজৰিকা, প্ৰাণজিত হাজৰিকা। গতিকে আহিছে। তাৰপিছত মোৰ সৰুগৰাকী মাহীৰ সৰু ল'ৰা, আপোনালোকে জানে ডক্টৰ ঘনশ্যাম দাস মোৰ মহা আছিলে, এসময়ত তেখেত মন্ত্ৰী আছিলে। সেই মন্ত্ৰীৰ সৰুজন পুত্ৰ কল্যাণ কুমাৰ দাস, অলপতে যোৱা বছৰ তেওঁ পৰলোক প্ৰাপ্তি হৈছে। সেই কল্যাণ কুমাৰ দাসৰ ল'ৰা মানে মোৰ ভতিজা হ'ল, মোৰ মাহীৰ ল'ৰা ভাইৰ ল'ৰা তন্ময় দাস। তেওঁ টিভিত আছে, এডিটিঙত গোটেইখিনি কৰি আছে কাম। তাৰপিছত মোৰ ঋতুশ্ৰী শৰ্মাৰ জোঁৱাই, শৰ্মাৰ স্বামী, আমাৰ জোঁৱাই, ভাগিন জোঁৱাই পৰমানন্দ মজুমদাৰ আমাৰ লগত আছে। পৰমানন্দ মজুমদাৰ ঋতুশ্ৰীৰ ল'ৰা আছে, পুত্ৰ সন্তান প্ৰয়াস মজুমদাৰ। আমি গতিকে গোটেইখিনি আহিছোঁ। আপোনালোকক ক'ব নোৱাৰোঁ কি কৰিব পাৰোঁ। সংগীত মই বুলি কৈছে, সংগীত এতিয়া কিমানখিনি আগবাঢ়িব পাৰোঁ সংগীত লৈ পেলাই নাজানো। তথাপি আমি আপোনালোকক যিমানখিনি পাৰোঁ আমি, মই এইখিনি কথা কৈছোঁ আপোনালোকক যদি আমনি লাগিছে নাজানো। আচলতে বাদ্যযন্ত্ৰৰ শিল্পীসকল নিজৰ নিজৰ স্থানত বহাৰ কাৰণে যিখিনি সময় লাগে সেইখিনি সময়হে মোক কথা ক'ব দায়িত্ব দিছোঁ। গতিকে এইখিনি কৈ পেলাই মই আমাৰ অনুষ্ঠানটোলৈ আগবাঢ়িছোঁ। মৰমে যদি সঁহাৰি নেপায়, ভাল পোৱা কিয় জানো মৰহি যায়। প্ৰথম মৰমে যদি সঁহাৰি নেপায়, ভাল পোৱা কিয় জানো মৰহি যায়। এখন হিয়া আৰু এখন হিয়া মিলিলেহে মৰমে পূৰ্ণতা পায়। প্ৰথম মৰমে যদি সঁহাৰি নেপায়, ভাল পোৱা কিয় জানো মৰহি যায়। ভাল পোৱা কিয় জানো মৰহি যায়। যৌৱন প্ৰভাতে বেলাতে তোমাক দেখিছিলোঁ হঠাতে। প্ৰথম চাৱনিতে কি যে হ'ল তুমি জানো গমকে পোৱা নাই। প্ৰথম চাৱনিতে কি যে হ'ল তুমি জানো গমকে পোৱা নাই। প্ৰথম মৰমে যদি সঁহাৰি নেপায়, ভাল পোৱা কিয় জানো মৰহি যায়। গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ। মোৰ গীতৰ এজাৰ চোপা তোমাক নমস্কাৰ। গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ। সপোনৰে যে কোন বাৰমীয়া যে এই মাটি যে, মোৰ সপোনৰে যে কোন বাৰমীয়া যে এই মাটি যে। মন বহি যায় মোৰ এই ৰঙে যে, মন বহি যায় মোৰ
এই রঙে যে মাতাই নাচে যেন মন ভুমুৰাই মোৰ চৰণ পোৱা নাই এনে শিহৰণ পোৱা নাই পুৰণি সেইদিনৰ কথা পাহৰি দিলে চকুৱে দেখা প্ৰাণৰ কথা পাহৰা জানো ভুৱাৰ বেলা ফুল তুলি জমে যদি তোরাতে পাতে উড়ামারি উবিবিহি মন সুতালতে তুরে খতে যা বুঝি দুরলৈ যা 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 বুঝি দুরলৈ মোৰ মাও 87 বছৰ বয়সীয়া আছে পিতৃ নাই মোৰ মাক মই বিচাৰিছোঁ জীবন যৌবন